হেল্ল' এভৰিৱান, আজি মই লৈ আহিছোঁ একেবাৰে শ্বৰ্টকাটকৈ বনোৱা এটা পৰঠা ৰেচিপি। এই ৰেচিপিটো আপোনালোকে নিজে ব্ৰেকফাষ্টত ল'ব পাৰে আৰু স্পেচিয়েলি বাচ্ছাৰ টিফিনত দিবলৈ বহুত ইজি হয়, কিয়নো একেবাৰে সোনকালে হৈ যায়, বেলিব মঠিব নালাগে যিহেতু। তেন্তে বলক আৰম্ভ কৰোঁ। ইয়াত মই লৈ লৈছোঁ আটা দিছোঁ নিজৰ পৰিমাণ অনুসৰি, আপোনালোকে নিজৰ পৰিমাণ অনুযায়ী লৈ ল'ব পাৰে। মই ইয়াত দিছোঁ 2 কাপ আটা আৰু দিছোঁ টেষ্ট অনুসৰি নিমখ, লগত দিছোঁ এচামুচ জিৰা, হালধি গুড়ি, জলকীয়া গুড়ি আৰু দিছোঁ মই আদা গুড়ি কৰি লৈ, ইয়াৰ সলনি আদাৰ পেষ্ট বা আদা কাটিও দিব পাৰে, নহ'লে ধনিয়া গুড়ি দিব পাৰে। লগত দিছোঁ এটা ডাঙৰ চাইজৰ আলু মিহিকৈ কাটি লোৱা, আৰু দিছোঁ মই আধা কাপ চুজি নিদিলেও হয়, চুজি দিলে ক্ৰিস্পি হয় অকণমান। আৰু দিছোঁ এটা পিঁয়াজ চপ কৰি লোৱা, লগত দিছোঁ 2টা জলকীয়া সৰুকৈ কাটি লোৱা। ইয়াৰ মছলাখিনি কমপ্লিট নিজৰ পচন্দ অনুসৰি দিব পাৰে, যোনে যি মছলা ভাল পায়। গৰম মছলাও ইউজ কৰিব পাৰে, চাট মছলা যিকোনো দিব পাৰে। আৰু এতিয়া মই অকণকৈ পানী দি পেলাই এটা ধুনীয়া বেটাৰ বনাই ল'ম। একেলগে বহুত বেছি পানী ঢালি দিলে বহুত লিকুইড হৈ যাব, সেইকাৰণে মই অকণকৈ পানী দিছোঁ। আৰু এতিয়ালৈকে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি ল'ব, কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু ইয়াত চাব পাৰিছে এতিয়া ধুনীয়া এটা বেটাৰ ৰেডি হৈ গ'ল। বলক বনাবলৈ আৰম্ভ কৰোঁ। মই এখন টাৱা লৈ লৈছোঁ আৰু টাৱাখন গৰম হৈ গ'লে ইয়াত দি দিম মই তেল। মই আধা চামুচ দিছিলোঁ এতিয়া, আৰু অকণমান দি দিছোঁ। তেলখিনি ভালকৈ টাৱাখনত মিক্স কৰি ল'ম। তেল গৰম হৈ আহিছে, মই বনাই লোৱা বেটাৰখিনি ঢালি দিছোঁ। এয়া চাইছে আমি ধোচা যেনেকৈ অলপ ছেট কৰি দিওঁ, এনেকৈ দি দিম। আৰু এটা ছাইড অকণমান ফুলি আহিছে, আপোনাৰ ৰুটিৰ নিচিনা আপোনালোকে দেখিব পাৰিছে। বনাই চাব এবাৰ, বনালে নিশ্চয় ভাল পাব, আৰু যদি বনাই তেন্তে কমেণ্টত জনাব। খাবলৈ বহুত টেষ্টি হয়, একেবাৰে ৰুটিৰ নিচিনা, পৰঠাৰ নিচিনা লাগে। পৰঠাতকৈও ভাল লাগে, একেবাৰে ছফ্ট হৈ যায় আৰু চুজি দিয়াৰ কাৰণে ক্ৰিস্পিও হয়। চাইছে অকণমান ফুলি আহিছে আৰু এখন হৈ গ'ল। মই চেম প্ৰচেছত বাকীখিনিও বনাই দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাব। বহুত বেছি তেল নালাগে। খালি টিফিনত দিবলৈ হ'লে কেঁচা জলকীয়াটো স্কিপ কৰি দিব, আৰু বাকীখিনি চব দিব পাৰে। চচৰ লগত ভাল লাগে খাবলৈ, কিবা চাটনিৰ লগত বাচ্ছাবিলাকে ভাল পায়। চাইছে মই গোটেইখিনি বনাই দি আছোঁ। আৰু একেবাৰে শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।